তো হেল্ল' গাইজ, কেনে আছে আপোনালোক? এটা বেলেগ ধামাকা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আজি আমি এটা মানে বেলেগ ধৰণৰ চেলেঞ্জ কৰিব যাই আছোঁ গাইজ। মানে কি জানে, বিভিন্ন ধৰণৰ মানুহে বেলেগ বেলেগ ঠাইত খানা খায়। মানে কথাটো হ'ল নদীৰ পাৰত খায়, নদীৰ বালিৰ ওপৰত খায়, কিন্তু আজি আমি নদীৰ পানীৰ ওপৰত খানা খাব গৈ এটা চেলেঞ্জ কৰিব যাই আছোঁ। মোৰ পিছত আছে এটা ডাঙৰ নদী। আমি এই নদীটোৰ একদম মাজতে কোনো ধৰণৰ মাটিৰ লগত সংযোগ নোহোৱা ঠাইত খানা খাব যাই আছোঁ, আৰু খানাটো হ'ব বেলেগ ডিজাইনৰ গাইজ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। খানা খাবৰ কাৰণে লাগে প্ৰথমতে আমাৰ খৰি। এয়া আমাৰ পৰ্যাপ্ত পৰিমাণৰ খৰি আছে, আৰু ইয়াৰ পাছত আমাক লাগিব বেলেগ বেলেগ বস্তু, আৰু আপোনালোকক লাহে লাহে দেখুৱাই থাকিম। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। এতিয়া আমি আনি পালোঁ চোলা, আৰু ইয়াতে আমি এয়া বহাই দিম, আৰু ইয়াৰ পাছত ইয়াতে মানে কোনো ধৰণৰ কানেকশ্যন নহ'ব। এয়া চাই লওক, চোলা আমাৰ ফিটিং ওচৰত এয়া চাই লওক, চোলা হৈ গ'ল আমাৰ ৰেডি, আৰু পানীৰ ওপৰত এয়া চোলা। আমাৰ এইটো বনোৱা কমপ্লিট হৈ গ'ল, আৰু ইয়াৰ পাছত লাগিব আমাক এনেকুৱাকৈ এখন মানে চাঙৰ নিচিনা, আৰু ইয়াতে আমি এইটো ফিটিং কৰি লৈছোঁ। অলপ মেকানিজমটো আপোনালোকক দেখুৱাই দিছোঁ। এইপিনেৰে মানে খৰি সোমাই দিব পাৰি, আৰু নদীৰ পাৰত আপোনালোকে চবে জানে বহুত বতাহ, বতাহৰ কাৰণে আমি গাইছ এটা বেলেগ ডিজাইনৰ চৰকাৰৰ পৰা পোৱা চোলা আনিছোঁ। खत्म। গাইছ এয়া চাই লওক, এইপিনেৰে মানে জুইটো উঠিব, আৰু এটাকে এইটো বহাই দিম। এইটো মানে গাইছ বেলেগৰ পৰা আনিছোঁ, চুৰ কৰি আনিছোঁ গাইছ। আৰু মানে এতিয়া এনেকৈ থাকিম, আৰু এনেকৈ বহিম, আৰু নদীৰ পানীৰ ওপৰত আমি খানা বনাম আৰু খাম আৰু এনজয় কৰিম গাইছ। চেলেঞ্জটো কমপ্লিট হ'ব লাগিব, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমি জ্বলাব লাগিব জুই, আৰু জুই দিম এতিয়া আমি এইটো চৌকাটোত, আৰু চৌকাটোত জুই দিবৰ কাৰণে ই মানে চৌকাটো মাৰি দিব গাইছ। এইখিনি কিন্তু পানীত লগাব নোৱাৰিব, কাৰণ পানীৰ ওপৰত আছোঁ। এয়া আমি চাই লওঁ, আমি একাঠো পানী আছে। এতিয়া গাইছ আমি মানে এনেকৈ পানী নিব আহিছোঁ, ইয়াত নদীৰে পানী ব্যৱহাৰ কৰিম। সেইদিনা মই আপোনালোকক কৈছিলোঁ সেইটো ভিডিঅ'ত, পানী মানে নদীৰে ব্যৱহাৰ কৰিব পাৰি, কিন্তু মানে ওপৰৰ পানীটো ল'ব লাগে, কাৰণ মানে বালি থাকে ইয়াতে। বালি ওপৰে ওপৰে লৈ পানী গৰম কৰি খালে মানে একো প্ৰব্লেম নহয়। আগতে নদীৰ পানীয়ে বহুতে খাইছিল, সেইটো কাৰণে আমিও ভাবিলোঁ নদীৰ পানীকে খাম। আমি এতিয়া আমাৰ চেলেঞ্জটো হৈছে গোটেই পানীতে সম্পূৰ্ণ কামখিনি সমাপ্ত কৰা। সেইটো কাৰণে আমি পানীৰ মাজতে আলু কাটি আছোঁ, আৰু ইয়াৰ পাছত আমি জুই দিম। এয়া আমাৰ চোলা ৰেডি কৰি থৈছোঁ, আৰু এইটো আমাৰ হৈছে কিটচেন। এইটো আমাৰ পানীৰ মাজৰ কিটচেন। আপোনালোকক এনেকৈ উঠি আহিব পাৰি, উঠি আহি ইয়াতে মানে এনেকৈ পুতলতে বহি লৈ ইয়াতে জুই দিলে ভাত বনাব পাৰি গাইছ। আমাৰ মানে মেইন ৰান্ধনীটো কোন জানেনে? এইটো হৈছে আমাৰ মেইন ৰান্ধনী, জুই দি আছে। ই মানে দুই এষাৰ বোলে কিবা ক'ব, কৈ দি কি বুলি ক'ম নহয়, কৈ দি কি অনুভৱবিলাক কৈ দি। আমি আগতে গা ৰান্ধিছিলোঁ, এতিয়া গা ধুই পেলাই ভাত ৰান্ধো। গা ধুই ৰান্ধি আছে। এইয়া গা আহিছে মানে, ই আগতে মানে গা নোধোৱাই ভাত ৰান্ধিছিল, এতিয়া মানে গা ধুই ভাত ৰান্ধিব ইয়াৰ মানে সুযোগ এটা পাইছে গাইছ। মানে ৰান্ধনীটো এটা সলাই দিলোঁ এইবাৰ, মানে এটা নতুন ৰান্ধনী আহিছে। ইয়াৰ কাপোৰ চাপোৰ পিন্ধাই নাই, একদম পূৰা একদম তেল চেল দিবৰ কাৰণে ৰেডি হৈ আছে, আৰু ইয়াতে তেল দিব এতিয়া। ফাইনেলি গাইছ আমাৰ এইটো চেলেঞ্জটো পূৰা হৈ গ'ল। এতিয়া আমি পানীৰ মাজত আছোঁ। এয়া আমাৰ চৌকা চাই লওক, এই ৰান্ধনী এইফালে কেমেৰা দেখাই দিয়ে। ৰান্ধনী কণী লৈ আহি আছে, আৰু এয়া পানী, এয়া আমি এতিয়া পানীতে খাই আছোঁ গাইছ। আমি আমাৰ যিটো মানে আমি কথা দিছিলোঁ পানীৰ মাজতে, একদম নদীৰ মাজতে খানা বনাই, সেইটো ফাইনেলি কমপ্লিট কৰিলোঁ, আৰু এতিয়া আমি মানে খানাটো খাই আছোঁ। আমাৰ বৰ বিশেষ মানে বস্তু নাই, আলু ভাজি কণী এনেকৈ ভাত খাইছোঁ, কাৰণ পানীৰ মাজত জুই ধৰি ভাত খোৱাটো ইমান মানে সহজ কথা নহয়। হ'লেও আমি চেলেঞ্জটো পূৰা কৰিছোঁ, আৰু এয়া ৰান্ধনীক দেখাই দিয়া। এইয়া ৰান্ধনী বৰ্তমান ৰান্ধিয়ে আছে, আৰু কিবা কিবি হ'ব ইয়াৰ পানী হৈ গ'ল। ক'ত দেখাই দিয়ক, পানীৰ মাজত দি চৌকাটো দেখক।